যদি আপোনালোকে অসমীয়া মাৰ্কেটত কণ্ডম কিনিব বিচাৰে তেনেহ'লে আপোনালোকৰ সন্মুখত বহুত ধৰণৰ ভেৰাইটিজ কণ্ডমৰ বিষয়ে আপোনালোকে জানে কিন্তু এটা ছেটিছফেক্সিবল এটা কণ্ডম আপোনালোকে খুজিব মানে বিচাৰিব পৰা নাই তো আজিৰ এই ভিডিঅ'টো চাই থাকিব এই ভিডিঅ'টোত মই আপোনালোকৰ সন্মুখত এটা বেষ্ট কণ্ডমৰ বিষয়ে জনাই দিম যেটো সহায়ত আপোনালোকে বেষ্ট এটা এক্সপেৰিয়েন্স ল'ব পাৰিব যেতিয়া আপোনালোকে সেক্সুৱেল ইন্টাৰকোৰ্ছত যাব আপোনালোকে ফিল হে নহব যে মই এটা কণ্ডম লগাইছো মোৰ প্ৰাইভেট স্থানত তো মই আপোনালোকক এইটো ভিডিঅ'ত মই সম্পূৰ্ণলৈকে জনাই দিম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দি আছো ভিডিঅ'টো হেকলৈকে চোৱাৰ পিছত যদি ভাল লাগে নহলে এই ভিডিঅ'টো লাইক কৰিব লগতে মই আপোনালোকক কৈ দি আছো আপোনাৰ যেটো প্ৰবলেম আছে সেক্সুৱেল ৰিলেটেড যেটো প্ৰবলেম আছে আপোনালোকে কমেন্ট বক্সত গৈ আপোনালোকে কমেন্টটো প্ৰবলেমটো লিখি থব বিচাৰিলে লিখি থব মই আপোনালোকৰ আগতে দিনৰ যেটো ভিডিও আহিব মই আপোনালোকৰ সন্মুখত হেইটো প্ৰবলেমৰ বিষয়ে মই আপোনালোকক আলোচনা কৰি দিম সলিউশন দি দিম তো আজিৰ ভিডিওটো যেটো মই আপোনালোকক জনাই দি আসলো মানে কব খুজিছিলো কণ্ডমৰ বিষয়ে আজিৰ দিনত যদি কণ্ডম যদি কিনিব বিচাৰে অসমীয়া সমাজত অসমীয়া মাৰ্কেটত তেনেহলে কামাসূত্ৰা ডিউৰেক্স মেন ফোৰ্স এনেধৰণৰ বহুত ধৰণৰ ব্ৰ্যান্ড আপোনালোকৰ সন্মুখত আহি যাব যেটো আপোনালোকে কিনিব পাৰিব কিন্তু ইয়াৰ প্ৰাইসটো চিপ হয় 25 रुपीस কিন্তু আজিৰ ভিডিওটোৰ যেটো মই আপোনালোকক কণ্ডমৰ বিষয়ে ইন্ট্ৰোডিউস কৰি দিম হেতু হল ডিউৰেক্স কোম্পানীৰ হয় কিন্তু ইয়াৰ প্ৰাইস অলপ হায়াৰ হয় এনেকৈ 327 रुपीस ইয়াৰ প্ৰাইসটো হয় ইয়াৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে কিনিলে মানে এইটোৰ এক্সপেৰিয়েন্স কি কম মই এইটোৰ এক্সপেৰিয়েন্স এনেকুৱা ধৰণৰ হয় যেনেকৈ আপোনালোকে মনতে নাথাকিব যে মই এইটো প্ৰাইভেট স্থানত মই কণ্ডম লগাইছো মানে ৰিয়েল ফিলিং আহিব তো ইয়াৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে পাই ল'ব